2023 বৰ্ষৰ 23 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামৰ আঁচনি এখনৰ সূচনা কৰাৰ আমাৰ সৌভাগ্য হৈছিল। এই আঁচনিখনৰ মূল লক্ষ্য আছিল যে অসমত এচাম যুৱ উদ্যমী গঢ়ি তোলা। এই আঁচনিখনৰ জৰিয়তে 2 বছৰত আমি 2 লাখ উদ্যমী যুৱক নিৰ্মাণ কৰিব বিচাৰিছিলোঁ আৰু তাৰ বাবে আমি পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। আমাৰ উদ্দেশ্য আছে যে অহা 2 বছৰত প্ৰতি বছৰে 1 লাখ কৰি 2 লাখ যুৱকক আৰ্থিক সাহায্যৰে আমি তেওঁলোকক উদ্যমী জগতখনৰ বাবে প্ৰস্তুত কৰা। আঁচনিখন অনুসৰি আমি 1জন উদ্যমী যুৱকক ৰাজ্য চৰকাৰে 2টা ইনষ্টলমেণ্টত 2 লাখ টকা আগবঢ়াব। প্ৰথম 1 লাখ টকা তেখেতসকলে লাভ কৰিব বেংকৰ তেওঁলোকৰ ডিবিটিৰ জৰিয়তে আৰু তেওঁলোকৰ একাউণ্টত 1 লাখ টকা তেখেতসকলে পাব আৰু আঁচনিখনৰ ৰূপায়ণ বা অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি আন 1 লাখ টকা আমি তেওঁলোকৰ বেংক একাউণ্টত জমা দিম। অৰ্থাৎ 2 লাখ যুৱক আৰু 2 লাখ টকা সৰ্বমুঠ 4,000 কোটি টকা আমি 2 লাখ উদ্যমী যুৱক যুৱতীলৈ আমি প্ৰেৰণ কৰিম। ইয়াৰে 1 লাখ টকা ৰাজ সাহায্য হিচাপে যুৱক যুৱতীসকলে লাভ কৰিব আৰু যাক তেওঁলোকে চৰকাৰক উভতাই দিব নালাগে। আনহাতে যি 1 লাখ টকা ঋণ হিচাপে থাকিব সেই ঋণ 5 বছৰ সম্পূৰ্ণ কৰাৰ পিছত 5 বছৰ তেওঁলোকে ব্যৱসায় চলোৱাৰ পিছত পৰৱৰ্তী 5 বছৰত সুদবিহীনভাৱে চৰকাৰক উভতাই দিব। অৰ্থাৎ প্ৰথম 5 বছৰ ৰিটাৰ্ণৰ ওপৰত হলিডে থাকিব যে তেওঁলোকে প্ৰথম 5 বছৰ পুঁজি ঘূৰাই দিব নালাগে। পৰৱৰ্তী 5 বছৰত তেখেতসকলে আমাক 1 লাখ টকা উভতাই দিব, কিন্তু এই সমগ্ৰ 10 বছৰ প্ৰক্ৰিয়াটোত তেওঁলোকে চৰকাৰক কোনো সুদ দিব নালাগে। এক প্ৰকাৰ ক'ব গ'লে 10 বছৰৰ এটা স্পানত 1 লাখ টকা লোন হ'ব আৰু সেই 1 লাখ টকাও সুদবিহীনভাৱে তেওঁলোকে পাব চৰকাৰৰ পৰা। আৰু সহজ ভাষাত ক'ব গ'লে এজন উদ্যোগীৰ কাৰণে 2 লাখ টকাই তেখেতসকলে পোৱা বুলি ধৰি ল'ব পাৰি, কাৰণ 10 বছৰত 1 লাখ টকা উভতাই দিব লাগিব, 1 লাখ টকা ৰাজ সাহায্য পাব, উইদাউট ইণ্টাৰেষ্ট পাব। গতিকে আজি যদি আমি ইনফ্লেশ্যন যোগ কৰি দিওঁ তেতিয়াহ'লে 10 বছৰত এই টকাটোৰ মূল্য 10,000 টকালৈকে নামি আহিব, যদি প্ৰত্যেক বছৰৰ 12% আমি ইনফ্লেশ্যন কাটি কাটি গৈ থাকোঁ। আমাৰ উদ্দেশ্যটো আমি কি দিলো আৰু আমি কি ঘূৰাই পালো সেইটো নহয়। আমাৰ মূল উদ্দেশ্য হৈছে যে এই সময়ছোৱাৰ ভিতৰত উদ্যোগীজন সফল হ'ব লাগে, ব্যৱসায়ীজন সফল হ'ব লাগে আৰু তেওঁলোকে বেংকৰ পৰা আৰু লোন পোৱাৰ বাবে তেওঁলোকে যাতে সমৰ্থবান হ'ব পাৰে। আৰু সেইকাৰণে প্ৰথম 2 লাখ টকা আমি বেংকৰ জৰিয়তে তেওঁলোকক নিদি তেওঁলোকৰ একাউণ্টত আমি ডিৰেক্টলি দিম, যাতে তেওঁলোকৰ চিভিল স্ক'ৰত তেওঁলোকে লোন লোৱা হিচাপে তেওঁলোকৰ নাম লিপিবদ্ধ নাথাকে। ইয়াৰ ফলত ডাঙৰ লাভ হ'ব কি যে এই 2 লাখ টকা বেংকৰ একাউণ্টত তেওঁলোকে খৰচ যেতিয়া নিজৰ একাউণ্টৰ জৰিয়তে ৰয়েল ডিপজিট কৰিব, টকা উলিয়াব, টকা সোমাব, তেওঁলোক ক্ৰেডিট ৱৰ্থী হৈ পৰিব। অৰ্থাৎ মুদ্ৰা আদি ভাৰত চৰকাৰৰ আন লোন লোৱাৰ বাবে তেওঁলোক একোজন উপযুক্ত যুৱক হৈ পৰিব। আৰু এই সমস্ত সময়ছোৱা আমি এটা এই 2 লাখ ল'ৰা ছোৱালীক ইনকিউবেশ্যনত থকা হিচাপে আমি ধৰি ল'ম আৰু তেওঁলোকক একোজন মেনেজমেণ্ট গ্ৰেজুৱেটে যাক আমি সম্পূৰ্ণভাৱে ট্ৰেইনিং কৰিম, প্ৰত্যেক 200 উদ্যোগীৰ ওপৰত একোজন মেনেজমেণ্ট গ্ৰেজুৱেটে তেওঁলোকক কনষ্টেণ্টলি ইনকিউবেশ্যন কৰাৰ বাবে চেষ্টা কৰিব। কেনেকৈ লোন ল'ব লাগে, কেনেকৈ টকা ড্ৰ কৰিব লাগে, কেনেকৈ টকা ৰাখিব লাগে, কি ব্যৱসায় কৰিব লাগে, ক'ত এপ্লাই কৰিব লাগে, বেংকিং ছাপোৰ্ট কেনেকুৱা হ'ব, সেই ধৰণে তেওঁলোকক আমি এটা সমৰ্থন জনাই গৈ থাকিম যাতে তেখেতসকলে ক্ৰেডিট ৱৰ্থী হ'ব পাৰে। স্বাভাৱিকভাৱে এই প্ৰক্ৰিয়াটোৰ সময়ছোৱাত যিসকল যুৱক যুৱতীয়ে প্ৰথম কিস্তিটো লাভ কৰাৰ পিছত
আমি আশা কৰা ধৰণে আগবাঢ়িব নোৱাৰিব তেখেতসকলৰ পৰিৱৰ্তে আমি আঁচনিখনত আন যুৱকক অন্তৰ্ভুক্ত কৰিব লাগিব কাৰণ আমি বিচৰা নাই যে এই টকা দি কোনোবাই মোবাইল কিনক বাইক কিনক আৰু টকাটোৰ অপব্যৱহাৰ কৰক গতিকে আমি এছাম সঁচা উদ্যমীক আমি নিয়োগ সৃষ্টিৰ বাবে এই আঁচনিখনৰ জৰিয়তে আমি আনিব বিচাৰিছো গতিকে টকাটো প্ৰথম টকাটো দিয়াৰ পৰা প্ৰতিটো দিনেই তেওঁলোকৰ লগত আমাৰ একোজন মেনেজমেণ্ট গ্ৰেজুৱেটে সম্পৰ্কত থাকিব তেওঁলোকৰ ঘৰত নিৰন্তৰ যাব তেওঁলোকৰ উদ্যোগত যাব তেওঁলোকৰ লগত কথা পাতিব কাৰণ আমাৰ উদ্দেশ্যটো হ'ল যাতে এই 2 লাখ টকাক পুঁজি হিচাপে লৈ তেওঁলোকে বেংকৰ পৰা 10 লাখ টকাৰ লোন পাব পৰা হিচাপত নিজক একোজন উপযুক্ত যুৱক যুৱতী হিচাপে গঢ়ি তুলিব পাৰে আমি আঁচনিখন মুকলি কৰি দিছিলোঁ পঞ্জীয়নৰ বাবে 2,29,145 গৰাকী যুৱক যুৱতীয়ে এই মুহূৰ্তলৈকে তেওঁলোকৰ নাম এই আঁচনিখনৰ বাবে পঞ্জীয়ন কৰিছে ইয়াৰ ভিতৰত আমি দেখা পাইছো যে বৰপেটা জিলাৰ পৰা 12,000 ধেমাজি জিলাৰ পৰা 10,000 ধুবুৰী জিলাৰ পৰা 11,000 কামৰূপ জিলাৰ পৰা 14,000 লখিমপুৰ জিলাৰ পৰা সৰ্ববৃহৎ 15,000 নগাঁও জিলাৰ পৰা 10,000 শোণিতপুৰ জিলাৰ পৰা 8,650 গৰাকী এই ধৰণে কাছাৰ জিলাৰ পৰা 7,802 এই ধৰণৰ যুৱক যুৱতীয়ে এই আঁচনিখনৰ বাবে আবেদন কৰিছে কিন্তু এই আঁচনিখনৰ নিযুক্তি বা এই আঁচনিখনৰ নিৰ্বাচন সমষ্টি আৰু জিলা ভিত্তিক নহয় আমি উদ্যমিতাৰ ওপৰত এছেছমেণ্ট কৰিয়ে তেওঁলোকক নিৰ্বাচন কৰিম আৰু সেই কাৰণে জিলা বা সমষ্টি যিকোনো ৰাজনৈতিক দৃষ্টিভংগী আহিব পৰা বিষয়বস্তুবোৰ আমি এৰাই চলিব খুজিছো জিলাৰ কথা আহিলে সমষ্টিৰ কথা আহিলে তাত বিধায়কৰ নাম আহিব মন্ত্ৰীৰ নাম আহিব গতিকে সেই বিষয়বস্তুসমূহ আমি এৰাই চলি সঁচা অৰ্থত উদ্যমী যুৱকসকলে যাতে এই ঋণ আৰু ৰাজ সাহায্য পাব পাৰে তাৰ বাবে আমি প্ৰচেষ্টা চলাব খুজিছো প্ৰতি বছৰে আমি 1 লাখ কৰি টোটেল 2 লাখ ল'ৰা ছোৱালীক এই আঁচনিখনৰ আমি সুবিধা দিম যদি সাক্ষাৎকাৰৰ সময়ছোৱাত আমি 2 লাখ উপযুক্ত ল'ৰা ছোৱালী পাওঁ তেতিয়াহ'লে দ্বিতীয়বাৰ আবেদন বিচৰাৰ প্ৰশ্ন নাথাকিব কিন্তু যদি আমাৰ ডিষ্ট্ৰিক্ট 2 লাখ ল'ৰা ছোৱালীয়ে উপযুক্ত নহয় 1,70,000হে উপযুক্ত হ'ল তেতিয়াহ'লে আমি পৰৱৰ্তী 1 লাখৰ কাৰণে আমি নতুনকৈ আবেদন বিচাৰিম যাতে আৰু সেই বছৰটোত যিসকলে নিৰ্ধাৰিত বয়সত ভৰি দিব তেওঁলোকে যাতে এই আঁচনিখনত আবেদন কৰাৰ সুবিধা পায় আজিৰ দিনটো গুৰুত্বপূৰ্ণ এইবাবে যে পঞ্জীয়ন আৰু আবেদনৰ মাজত এটা বিৰাট ডাঙৰ পাৰ্থক্য আছে পঞ্জীয়নৰ সময়ত আমি মাত্ৰ আগ্ৰহ প্ৰকাশ কৰিছো যে এই আঁচনিখনত আমি সোমাব খোজো কিন্তু আবেদন পত্ৰখনৰ ওপৰত তেওঁলোকৰ নিৰ্বাচন হ'ব কি স্কিম কৰিব কি বিচাৰিছে তেওঁলোকৰ স্কিমেটিক তেওঁলোকৰ ব্যৱস্থা কি হ'ব এই গোটেইটো আজিৰ পৰা আবেদন প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকে চৰকাৰক আবেদন কৰিব পঞ্জীয়ন আৰু আবেদনৰ মাজত হয়তো এটা পাৰ্থক্য থাকিব প্ৰতিগৰাকী পঞ্জীয়ন কৰা ব্যক্তিয়ে হয়তো আবেদন নকৰিবও পাৰে বা হয়তো 100% আবেদনো কৰিব পাৰে আমি আবেদনৰ বাবে কিমান দিন সময় দিছো 45 ডেজ আজিৰ পৰা আমি 45 দিন সময় দিছো কাৰণ আবেদন প্ৰক্ৰিয়াত নথিপত্ৰৰ প্ৰয়োজন আছে আবেদন প্ৰক্ৰিয়াত স্কিম সিলেকশন কৰাৰ প্ৰয়োজনীয়তা আছে আমি আবেদনৰ পঞ্জীয়নৰ সময়ত দেখিছো যে আমাৰ ইয়াতে প্ৰফেশনাল ডিগ্ৰী থকা 15,091 গৰাকী ব্যক্তি আবেদন 1591 ব্যক্তি আবেদন কৰিছে যাক আমি 5 লাখ টকালৈকে সহায় কৰিম 2.5 লাখ টকা ৰাজ সাহায্য 2.5 লাখ টকা লোন বেসিক্যালি ভেটেনারি গ্ৰেজুৱেট এগ্ৰিকালচাৰ গ্ৰেজুৱেট তেখেতসকলৰ বাবে কিন্তু বাকি যিসকলে 2 লাখ টকাৰ বাবে আবেদন কৰিব তাত আমি দেখা পাইছো যে পোষ্ট গ্ৰেজুৱেচন থকা 5,718 গৰাকী আবেদন কৰিছে IIT পলিটেকনিক ডিপ্লোমা থাকা 5,837 গৰাকী আবেদন কৰিছে গ্ৰেজুৱেচনত 61,000 হায়াৰ সেকেন্ডাৰী পাস কৰা 86,000 আৰু মেট্ৰিক পাস কৰা 55,000 আৰু দশমমান শ্ৰেণীলৈ পঢ়া 11,000 উচ্চ মাধ্যমিক আৰু গ্ৰেজুৱেচনত পঢ়া যুৱক যুৱতীয়ে আটাইতকৈ বেছিকৈ
এই আঁচনিখনৰ বাবে আবেদন কৰিছে। এই আঁচনিখনৰ পঞ্জীয়নৰ পৰ্যায়ত এটা প্ৰেৰণাদায়ক বুলিয়ে মই ক'ব লাগিব যে ST বা শিডিউল ট্ৰাইবৰ 41,000 ল'ৰা ছোৱালীয়ে এই আঁচনিখনৰ বাবে আবেদন কৰিছে। তাৰমানে গোটেই ইউনিভাৰ্চৰ প্ৰায় 20% এপ্লিকেশ্যন হেজ কাম ফ্ৰম শিডিউল ট্ৰাইবছ। শিডিউল কাষ্টৰ পৰা 21,000 আৰু আদাৰ বেকৱাৰ্ড ক্লাছৰ পৰা প্ৰায় 80,000 আবেদন আহিছে। আৰু তাৰ পৰা আমি এটা কথা বুজি পাম যে এই আঁচনিখনে সমাজৰ ডিসএডভান্টেজিয়াছ সেকশনৰ মাজতো এটা প্ৰেৰণা বা এটা এনথুথিয়াজিম ক্ৰিয়েট কৰিছে, যেটো আমাৰ কাৰণে অত্যন্ত শুভ লক্ষণ। আঁচনিখনৰ পঞ্জীয়নৰ পৰ্যায়ত আমি তাক খুব মেটিকুলাছলি আমি যেহেতু কম্পিউটাৰাইজ আবেদন হয় বহুত কথা ভিতৰত গৈ চাব পাৰি। আমি এটা কথা দেখিছোঁ যে ইয়াৰ 70,000 আবেদনকাৰীয়ে পল্ট্ৰি ডায়েৰী গোটাৰী আদি সেক্টৰত নিজক জড়িত কৰিব খুজিছে আৰু মীন ব্যৱসায়ীৰ লগত 28,000 যুৱক যুৱতী জড়িত হ'ব খুজিছে। ইয়াৰ পৰা আৰু এগ্ৰিকালচাৰৰ লগত 16,000 যুৱক যুৱতী জড়িত হ'ব খুজিছে। তাৰমানে এগ্ৰিকালচাৰ এণ্ড এলাইড সেক্টৰৰ লগত 1 লাখ যুৱক যুৱতী জড়িত হ'ব খুজিছে। মই ভাবোঁ যে কৃষি বিভাগৰ অধীনত থকা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, ভেটেনাৰী কলেজ, ফিচাৰী কলেজ এই গোটেই অনুষ্ঠানকেইটাক আমি ট্ৰেইনিং আৰু ছাপোৰ্ট ছিষ্টেমৰ কাৰণে আমি যদি এক্টিভেট কৰিব পাৰোঁ তেতিয়াহ'লে অসমত আমি স্বাৱলম্বিতাৰ ফালেও খোজকাঢ়িব পাৰিম। ই আৰু এটা আমাৰ বাবে বেনিফিট হ'ব, কাৰণ পল্ট্ৰি ডায়েৰী গোটাৰী পিগাৰী মাছ বা আদাৰ এগ্ৰিকালচাৰ আৰু হৰ্টিকালচাৰ সেক্টৰত এতিয়াও আমি ডিপেণ্ডেণ্ট হৈ আছোঁ। কিন্তু যদি 1 লাখ নতুন যুৱক যুৱতীয়ে মীন ব্যৱসায় হাতত লয়, ডায়েৰী আৰম্ভ কৰে, গোটাৰী আৰম্ভ কৰে, ফিচাৰী আৰম্ভ কৰে, আৰু এই আঁচনিখনত মই নাভাবোঁ যে মোবাইল আদি কিনাৰ ক'ৰবাত স্কোপ আছে বুলি, গোটেই টকাই বিনিয়োগে কৰিব লাগিব। আৰু সঁচাই যদি আমি তেনেকৈ কঠোৰ হৈ থাকিব পাৰোঁ তেতিয়াহ'লে অসমৰ এই কৃষিভিত্তিক উদ্যোগে এটা নতুন প্ৰেৰণা পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও আন প্ৰফেশ্যনেল কোৰ্চ, ষ্টেচনাৰী বিজনেছ, ৰেডিমেড গাৰ্মেণ্ট এই গোটেই সেক্টৰবিলাকৰ উপৰিও ল'ৰা ছোৱালীয়ে প্লেণ্টেশ্যনৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিছে। আমি বহুদিনৰ পৰা এটা কথা কৈ আহিছিলোঁ যে অগৰ আদি কমাৰ্চিয়েল ট্ৰি প্লান কৰিও আমাৰ যুৱক যুৱতীয়ে এটা ভাল কৰ্ম সংস্থাপনৰ সুবিধা পাব পাৰে। আৰু সঁচাকৈয়ে প্ৰায় 4,000 ল'ৰা ছোৱালীয়ে প্লেণ্টেশ্যন ৰিলেটেড উদ্যোগৰ লগত জড়িত থকাৰ বাবে আবেদন কৰিছে। এই গোটেইখিনি হৈছে আমাৰ এটা পঞ্জীয়নৰ পৰ্যায়ৰ তথ্য। আবেদনত যোৱাৰ লগে লগে আমি এটা ছেকেণ্ড পৰ্যায়ত সোমাই যাম। আবেদনৰ পিছতেই তেওঁলোকৰ মৌখিক ইণ্টাৰভিউ হ'ব অন এ ছেট অফ কুৱেশ্যনাৰী, যিটো গোটেই অসমত ধুবুৰীত ল'ৰাজনৰ পৰা আমি যি জানিব যত্ন কৰিম, ডিমা হাছাওতো ল'ৰাজনৰ পৰা আমি একে কথাকে জানিব ইচ্ছা কৰিম, যাতে তেওঁলোকক আমি ষ্টেট ৱাইড মেৰিট লিষ্টখন প্ৰিপেয়াৰ কৰিব পাৰোঁ। ডিষ্ট্ৰিক্ট, জিলা, মহকুমাৰ কথাত আমি সোমাব খোজা নাই, আমি ষ্টেট লেভেল এটা চিলেকশ্যনত যাব খুজিছোঁ। মই আশা কৰোঁ যে আজি আমি দ্বিতীয় পৰ্যায়ত এই আঁচনিখনক আগবঢ়াই লৈ গৈছোঁ আৰু এই পৰ্যায়ৰ মাজতেই আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম ছ'চাইটিখনো নিৰ্মাণ কৰিম, যি ছ'চাইটিৰ জৰিয়তে বা ছেকশ্যন 9 কোম্পানীৰ জৰিয়তে আমি MBA গ্ৰেজুৱেটসকলক CM স্কলাৰশ্বিপৰ কাৰণে ল'ম। যিসকল MBA গ্ৰেজুৱেট আমাৰ লগত সন্মিলিত হ'ব তেওঁলোকৰ বাবে এতিয়া এটা প্ৰশিক্ষণ হ'ব, 2 বছৰীয়া প্ৰশিক্ষণ হ'ব। তেওঁ প্ৰায় 500 MBA গ্ৰেজুৱেট আমি এই আঁচনিখনৰ কাৰণে আমি ল'ম এজ এ পাৰ্ট অফ দেয়াৰ ফেলোশ্বিপ প্ৰগ্ৰেম। কাৰণ লোনখিনি হৈ যোৱাৰ পিছত, ডিছবাৰ্জ হৈ যোৱাৰ পিছত বহুত কাম নাথাকিব। আমি পাৰ্ট অফ এ ফেলোশ্বিপ প্ৰগ্ৰেম এটা আমি আৰম্ভ কৰিব খুজিছোঁ, য'ত আমাৰ লগত কাম কৰাৰ কাৰণে তেওঁলোকে এখন বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰিব বা তেওঁলোকে এটা ফেলোশ্বিপ লাভ কৰিব আৰু 2 বছৰ তেওঁলোকে আমাৰ লগত কাম কৰাৰ সুবিধা পাব, যাক আমি CM ফেলোশ্বিপ বুলি আমি ক'ম। আৰু তেওঁলোকে গাঁৱে ভূঞে থাকি ফেলোশ্বিপ কৰিব পাৰিব আৰু ডেফিনেটলি ডিউৰিং দ্য ফেলোশ্বিপ টাইম তেওঁলোকে আন সুবিধা পালে তেওঁলোকে ওলাই যাব পাৰিব। কিন্তু এই ফেলোসকলক আমি IIM বা আন অনুষ্ঠানৰ দ্বাৰা আমি খুব ভালকৈ প্ৰশিক্ষণ কৰিম, যাতে তেওঁলোকৰ জৰিয়তে আমি ইনকিউবেট কৰাৰ যিটো পলিচি লৈছোঁ যে ল'ৰা ছোৱালীকেইজনৰ লগত নিৰন্তৰভাৱে ছাপোৰ্ট দি তেওঁলোকক যাতে বেংকৰ পৰা লোন ল'ব পৰা উপযুক্ত কৰি গঢ়ি তোলে, তাৰ বাবে আমাৰ নিৰন্তৰ প্ৰচেষ্টা আমি চলাই যাম। আৰু তাৰ উদ্দেশ্যে আমি এই ফেলোশ্বিপ প্ৰগ্ৰেমটো আমি সমান্তৰালভাৱে আৰম্ভ কৰিম। মই পুনৰ এবাৰ অসম চৰকাৰৰ
উদ্যোগ আৰু বাণিজ্য বিভাগক ধন্যবাদ জনাইছো যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনি যিখন যোৱা বছৰৰ বাজেটত আমি উল্লেখ কৰিছিলো তাক এটা গতি দি আজি আগবঢ়াই এই পৰ্যায়লৈ লৈ অহাৰ বাবে আৰু মই বিশ্বাস কৰোঁ যে পৰৱৰ্তী পৰ্যায়তো আমি সুন্দৰভাৱে এই আঁচনিখনক আমি নিজৰ লক্ষ্যলৈকে লৈ যাবলৈ সক্ষম হ'ম। ৰাজ্যত এটা উদ্যোগীকৰণৰ বাতাবৰণ এটা ইতিমধ্যে আৰম্ভ হৈছে। বিমল বৰা ডাঙৰীয়াই উল্লেখ কৰিছে যে যোৱা সময়ছোৱাত আমি কোনো ইনভেষ্টমেণ্ট সামিট এতিয়ালৈকে আমি কৰা নাই, কিন্তু আমাৰ সময়ছোৱাত প্ৰায় 10,000 কোটি টকাৰ বিনিয়োগৰ বাবে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ সৈতে আমাৰ MOU হৈছিল আৰু আমি দেখা পাইছো যে এটা উদ্যোগক বাদ দি বাকি গোটেই কেইটা উদ্যোগেই ইতিমধ্যে নিৰ্মাণৰ পথত আগুৱাই গৈছে। কোনো এখন MOU এতিয়ালৈকে আমাৰ ফেইল হোৱা নাই। আমাৰ বাবে এটা খুব ভাল খবৰ, যি খবৰে অসমৰ পৰিৱেশ বহুত সলনি কৰিব। টাটা ইলেক্ট্ৰনিক্স লিমিটেডে ভাৰত চৰকাৰৰ সন্মুখত আবেদন দাখিল কৰিছে যে জাগিৰোডত এটা ইলেক্ট্ৰনিক চেণ্টাৰ স্থাপন কৰাৰ বাবে। আমি ইমান দিনে বহুত দিনৰ পৰা আমাৰ মনত প্ৰশ্ন আছিলে যে আমাৰ ইয়াত ইলেক্ট্ৰনিক্স আৰু IT কিয় নহয়। প্ৰায় 40,000 কোটি টকা ব্যয়ৰ প্ৰস্তাৱেৰে তেওঁলোকে ভাৰত চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। সেমি কণ্ডাক্টৰৰ এছেম্বলি এণ্ড পেকেজিং হ'ব আৰু তাৰ কাৰণে অসম চৰকাৰৰ লগত কথা বতৰা হোৱাৰ পিছত আমাৰ কথা বতৰাত সন্তুষ্ট হৈ তেওঁলোকে ভাৰত চৰকাৰৰ ওচৰত আবেদন কৰিছে। ভাৰত চৰকাৰৰ লগত যদি তেওঁলোকৰ প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণ হয় তেতিয়াহ'লে আমি অসমত এটা মেজৰ ইনভেষ্টমেণ্ট খুব সাইলেণ্টলি আমি কৰি গৈ আছিলোঁ। আমি খুব এটা মেজৰ ইনভেষ্টমেণ্ট আমি অসমত দেখা পাম। বাট এগেইন ভাৰত চৰকাৰে নিৰ্ণয় কৰিব, কিন্তু অন্ততঃ প্ৰথমবাৰৰ বাবে টাটাৰ দৰে এটা অনুষ্ঠানে অসমতে সেমি কণ্ডাক্টৰ স্থাপনৰ কাৰণে আবেদন কৰিছে। তেওঁলোকে জাগিৰোডৰ কাৰণে আবেদন কৰিছে আৰু যদি এই আবেদনৰ প্ৰক্ৰিয়া আগবঢ়াই লৈ যাব পৰা যায় তেতিয়াহ'লে মই ভাবোঁ যে অসমৰ উদ্যোগীকৰণত এটা নতুন পৰিৱেশ নিৰ্মাণ হ'ব। ভাৰত চৰকাৰৰ লগত আমিও যোগাযোগ কৰি আছোঁ যাতে সোনকালে প্ৰস্তাৱটোত অনুমোদন হয় আৰু মই আশা কৰিছোঁ যে অহা এমাহ 1.5 মাহৰ ভিতৰতে ডেফিনেটলি আমি ভাল কথা শুনিব পাৰিম। এই ক্ষেত্ৰত ইতিমধ্যে টাটাই আমাক জনাইছে যে ইণ্ডাষ্ট্ৰি হওক নহওক অসমৰ পৰা 1000 যুৱক যুৱতীক তেওঁলোকক লাগে। ইন এণ্টিচিপেশ্যন অফ দেট ইণ্ডাষ্ট্ৰি তেওঁলোকে ইতিমধ্যে 1000 যুৱক যুৱতীক ট্ৰেইন কৰিব খুজিছে যাতে ইণ্ডাষ্ট্ৰিটো হ'লে তেওঁলোকে যে ট্ৰেইন মেন পাৱাৰ অসমৰ পৰা আনি তেওঁলোকক ডেপ্লয় কৰিব পাৰে। আৰু আমাক কোৱা মতে ইয়াৰ বহুত বেছি পটেঞ্চিয়েল আছে, বহুত বেছি মেন পাৱাৰ লাগিব, এণ্ড ইট ইজ এ মেন পাৱাৰ ড্ৰিভেন ইণ্ডাষ্ট্ৰি। এই গোটেই কথাবিলাকে এখন সমৃদ্ধিশালী অসমৰ বাতৰি আমাৰ বাবে কঢ়িয়াই আনে আৰু মই বিশ্বাস কৰোঁ যে অনাগত দিনসমূহত আমি সকলোৱে একেলগে কাম কৰি এখন সমৃদ্ধিশালী অসমৰ ভেটি স্থাপন কৰিবলৈ সক্ষম হ'ম। পুনৰ এবাৰ অসম চৰকাৰৰ উদ্যোগ বিভাগক মই আজিৰ সুন্দৰ কাৰ্যসূচীৰ বাবে অভিনন্দন জনাইছোঁ আৰু পঞ্জীয়ন কৰা আটাইবোৰ যুৱক যুৱতীকে আবেদনৰ প্ৰক্ৰিয়াটো একে উৎসাহ আৰু উদ্দীপনাৰে আবেদন প্ৰক্ৰিয়াটো যোগদান কৰিবলৈ মই অনুৰোধ জনাই মই মোৰ বক্তব্য